হেল্ল' এভৰিৱান, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এয়া হাঁহৰ লগত কোমোৰাৰ মাংস। এয়া চাওকচোন, মই অলপমান জহা কোমোৰা কাটি লৈছোঁ। এয়া আলু লৈছোঁ এটা, পিঁয়াজ দুটা, আদা নহৰু পেষ্ট, গৰম মছলা ইলাচি আৰু তেজপাত দুটা আৰু ৰঙা জলকীয়া এটা লৈছোঁ। এয়া চাওকচোন, এয়া জলকীয়া গুড়া অলপমান, জিৰা গুড়া অলপমান আৰু মিট মছলা অলপমান, আৰু এয়া আছে জালুকৰ গুড়া। এয়া মই মাংসটো লৈছোঁ আধা কেজিতকৈ অলপমান কম আছে। এতিয়া মই বনাম। অলপমান মেৰিনেট কৰা আছিলে আগতেই, অলপ হালধি দি মেৰিনেট কৰি থৈছিলোঁ, বাকী একো মছলা দিয়া হোৱা নাছিলে। এতিয়া মই বনাবলৈ ল'ম হাঁহৰ মাংসটো, আপোনালোকে চাই থাককচোন। এয়া মই এখন কেৰাহীত তেল ল'ম। কেৰাহীখন গৰম হ'বলৈ দিলোঁ। এতিয়া অকণমান তেল ল'লোঁ। মই তেল বেছি দিয়া নাই, কাৰণ হাঁহৰ মাংসত তেল ওলায়ে অলৰেডি। এয়া তেলখিনি মই গৰম হোৱালৈকে ৰখিম। এয়া মই অলপমান পাঁচফোৰণ দি দিম তেলখিনি গৰম হোৱাৰ পিছত। তেলখিনি মোৰ গৰম হৈ গৈছে। মই অকণমান পাঁচফোৰণ দিলোঁ আৰু দুটা মই তেজপাত দি দিম। এয়া চাওকচোন, মই দুটা তেজপাত দি ল'লোঁ। তাৰপিছত মই দিম কাটি থোৱা পিঁয়াজ দুটা, মই দি দিম। এয়া চাওক, মই কাটি থোৱা পিঁয়াজখিনি দিলোঁ। ভালকৈ মই পিঁয়াজটো ফ্ৰাই কৰি ল'ম। এয়া মই পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ব লাগিব। মই অলপমান হালধি মই দি দিম। হালধি দিয়া আছিলে, তথাপিও অকণমান দি দিছোঁ। পিঁয়াজখিনি মিল খোৱাৰ পিছত মই আদা নহৰু পেষ্ট দিম। এটা ৰঙা জলকীয়া দিলোঁ আৰু এটা কেঁচা জলকীয়া দিলোঁ। এয়া পিঁয়াজখিনি ভাজ খাইছে আৰু মই আদা নহৰু পেষ্টটো দি দিম এতিয়া। এয়া আদা নহৰু পেষ্টখিনি দি দিলোঁ। দি পেলাই মই লৰাই দিম। এয়া লৰাই দিলোঁ, আৰু এতিয়া মই আদা নহৰু পেষ্টৰ গোন্ধ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই এনেকৈ ফ্ৰাই কৰি থাকিম। এখন কাঁহীৰে মই ঢাকি দিম। এয়া চাওকচোন, পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। তাৰপিছত মই মাংসখিনি এতিয়া ঢালি দিম। এয়া ঢালি দিলোঁ মাংসখিনি। লৰাই দিলোঁ ভালকৈ। নিজেই ভিডিঅ' কৰিছোঁ ন, অলপমানতো দিগদাৰ হৈ যায় আৰু। এয়া চাওকচোন, পিঁয়াজখিনি আৰু মাংসখিনি ভাজ খাই গৈছে। এয়া মই এতিয়া জলকীয়া গুড়া, জিৰা গুড়া অকণমান আৰু মিট মছলা অকণমান দি ল'ম। এয়া গোটেইখিনি দি মই ভাজি ল'ম। এয়া চাওকচোন, গোটেইখিনি দিয়া হৈ গ'ল। এতিয়া মই ফ্ৰাই কৰিম।
এয়া ফ্ৰাই কৰা মই এখন কাঁহীৰে ভালকৈ ঢাকি দিম। এখন কাঁহীৰে মই ঢাকি দিলোঁ। তাৰপিছত মই এয়া চাওকচোন, ইয়াত অলপমান মই জালুকৰ গুড়া দিলোঁ। এয়া খুব ধুনীয়া কালাৰ এটা হৈছে। এয়া জালুকৰ গুড়া দিলোঁ। দি এতিয়া মই আকৌ ফ্ৰাই হোৱালৈকে মাংসখিনি মই ঢাকি দিলোঁ। অকণমান মই সোৱাদ অনুসাৰে এতিয়া নিমখ দিলোঁ। এয়া আপোনালোকে নিজৰ সোৱাদ মতে নিমখটো দি ল'ব। তাৰপিছত মই কাটি থোৱা আলু এটা দিম। আলু মই বেছি দিয়া নাই, মই খুব কমকৈ দিছোঁ, কাৰণ কোমোৰাটো দিয়া হ'বই। এতিয়া মই আলুটো সিজালৈকে অকণমান ফ্ৰাই কৰিম। এয়া এখন কাঁহীৰে ঢাকি দিলোঁ। তাৰপিছত এয়া চাওকচোন, আলুটো সিজালৈকে মই অকণ ফ্ৰাই কৰি ল'লোঁ। এয়া কাটি থোৱা কোমোৰাখিনিও দি দিলোঁ মই। এতিয়া ভালকৈ ভাজি ল'ম। আলু আৰু কোমোৰাটো সিজালৈকে মই অকণমান ভাজি ল'ম। কোমোৰাটো খুব ধুনীয়া আছিলে, জহা কোমোৰা আছিলে। হাঁহৰ লগততো কোমোৰা দিলে খাবলৈ খুব টেষ্টি হয়। আপোনালোকে চাগে চবেই জানেই আৰু বনায়েই। এয়া কোমোৰা আৰু আলুটো সিজালৈকে মই ৰাখি দিম। এখন কাঁহীৰে ঢাকি দিলোঁ। তাৰপিছত এয়া মই অকণমান পানী দি দিলোঁ কোমোৰা আলুটো সিজিবলৈ কাৰণে। এয়া হৈ গৈছে, চাওকচোন খুব ধুনীয়াকৈ কালাৰ এটা হৈছে আৰু তেলটো ওলাব ধৰিছে এতিয়া। এয়া অকণমান পানী দিলোঁ। এতিয়া মই ভালকৈ উতল আহিবৰ কাৰণে এয়া চাওকচোন ধুনীয়াকৈ উতল আহিছে। অলপ অলপকৈ সিজিছে আৰু আলু আৰু কোমোৰাটো। এয়া খুব ধুনীয়া কালাৰ হৈছে, ৰঙা কালাৰ এটা হৈছে। এয়া মই ফাইনেলি পানী দি দিলোঁ। এতিয়া মই ভালকৈ উতলাই ল'ম। এয়া অকণমান গৰম মছলা দি দিলোঁ মই। আপোনালোকেও এনেকৈ বনাই চাবচোন, খুব ধুনীয়া লাগে খাবলৈ। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। যদি আপোনালোকে ৰেচিপিটো ভাল পাইছে কমেণ্ট কৰিব। এয়া মই এতিয়া খাবলৈ ল'ম। চিম্পুল, মই একো লোৱা নাই, অকল মাংস আৰু ভাত লৈছোঁ, পিঁয়াজ আৰু নেমু অকণমান লৈছোঁ। এয়া মই খাই লওঁ। আপোনালোকে কেনেকুৱা পালে মোৰ ৰেচিপিটো জনাব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। খাই লওঁ আৰু আপোনালোকে যদি মোৰ ৰেচিপিটো ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। বাই বাই।